হেৰা, তোমালোকৰ ঘৰলৈ যাবলৈ অকণ মই চিন্তাহে কৰিছোঁ। মা দেউতাহঁতে আগৰ নিচিনাকি মোক অসন্মানি কৰিব নেকি? হ'ব দিয়া, তাত আমি থাকিব নাযাওঁ নহয়। দেউতাক খালি হস্পিটেলত দেখাবলৈহে যাম। হস্পিটেলত দেখাই হ'লেই আমি লগে লগে ঘৰলৈ আহিম। অ' বোৱাৰী, কলৈ যোৱাও ভালেই। অ' মা, মই এপাক ঘৰৰ পৰাই আহোঁগৈ। অ' ঘপককৈ আকৌ ঘৰলৈ যাবলগীয়া হ'ল যে? এই তাই মানে দেউতাকৰ অকণ অসুখ, সেইকাৰণে খবৰটো লৈ আহোঁগৈ বুলি ওলালোঁ। অ' হয় নেকি? তহঁতেতো মোক এপাক ক'ব পাৰ, ময়ো গ'লোহেঁতেন নহয় লগত। অ' মা, আমি যোৱা নাই নহয়। ওলোৱা গৈ যোৱা, একেলগে তিনিওটা গৈ থাকিম। এই নাই নাই, এতিয়া তোমালোক ওলাই আহিলাই ঘৰৰ পৰা আকৌ। এতিয়া আকৌ মই যাবলৈ নাই দেই। যোৱা যোৱা, তোমালোকেই যোৱা। হেৰা, ব'লা সোনকালে গৈ আহোঁগৈ। অ' ব'লা ব'লা। এই ছোৱালীজনীও লাজ চৰম বোলা বস্তুটো একোৱেই নাই। মাক দেউতাকে কিমান খেদি খেদি পঠিয়াই তথাপিও ঘৰলৈ গৈয়ে থাকে। ইয়ে যা, যি কৰ কৰি থাক তহঁতে। হেৰা, শুনিছানে? আমি এপাক দেউতাহঁতৰ ওচৰৰ পৰা আহিব লাগিছিল নহয়। এই ৰ'বাহে, দেউতাৰ ওচৰলৈ যোৱা মোৰেই সময় নাইকিয়া হৈ আছে। কাম বনবিলাকৰ পৰা আজৰিয়ে নোপোৱা হৈছোঁ। নহয়, দেউতাৰ ওচৰলৈ নগ'লে আকৌ কথাটো বেয়া হ'ব নহয়। মানে মই যদি দেউতাৰ ওচৰলৈ নাযাওঁ, কিবা কাৰণত যদি ভণ্টিহঁত যায়গৈ, তেতো দেউতাহঁতে তাইকে ভাল পাব, আমাক বেয়া পোৱা হৈ যাব। অঁ, সেইটো তুমি ঠিকেই কৈছা বাৰু। সেই হিচাপত দেউতাহঁতেতো মাটি সম্পত্তিখিনি তাইকে দি দিব দেখোন। সেইটোও নোহোৱা নহয় কিন্তু। কাম এটা কৰা, কালিলৈ তুমিয়ে গৈ আহাগৈ। নাই নাই, মইনো অকলে গৈ কি কৰিমগৈ? তুমি যদি লগত যোৱা তেতিয়াহে ভাল লাগে। তেনেহ'লে বাদেই দিয়া। মইতো এই কাম বন এৰি তোমাৰ ঘৰত যাব নোৱাৰিম নহয়। হ'ব দিয়া, তেনেহ'লে আমাৰ মাটি সম্পত্তিৰ ওপৰত আশাও নকৰিবা। এই হ'ব, যোৱা যোৱা, মোৰ নিজৰে সম্পত্তি বহুত আছে। তোমাৰ সম্পত্তিখিনি নহ'লেও হ'ব। হ'ব দিয়া, যি কৰা কৰি থাকা তুমি। তাৰ যেনিবা বাপেকৰ কোটি টকা সম্পত্তিখিনিহে পৰি আছে। হেৰা, শুনিছানে? মই যে বেমাৰত পৰি আছোঁ, মোৰ খবৰ ল'বলৈ এজনী ছোৱালীও আহি পোৱাহি নাই। ডাঙৰজনী বোলে আহিবই নোৱাৰে। তাই বোলে আপোনাৰ ওচৰলৈ আহিলে বিজনেছত লছ হৈ যাব, সেইকাৰণে তাই বোলে আহিবই নোৱাৰে। অঁ, হয় নেকি? তাইকে যে ইমান মৰম কৰিছিলোঁ, তাইয়ে এতিয়া আমাক এনেকুৱা কৰিছে। সৰুজনীও আহিম বুলি কৈ আজিলৈকে নাই। তাইৰ কথানো কি ক'বা, তাইক যি এলাইঠনি কৰিলোঁ, কিনো আহিব খবৰ ল'বলৈ। হয় দিয়ক, আমি কিন্তু বহুত ভুল কাম কৰিলোঁ ন? দুইজনী ছোৱালীকে যদি সমান চকুৰে চালোহেঁতেন, আজি এই দিনটো দেখা নাপাওঁ নহয় তেতিয়া। তুমি ঠিকেই কৈছা। অ' মাজনী, আহি পালাহি? দেউতা, পালোহি। তোমাৰ এতিয়া দেহাটো কেনেকুৱা? দেউতাৰ দেহাটো খুবেই বেয়া, বুজিছো ছোৱালী। সোনকালে হস্পিটাললৈ নিব লাগিব। অ' জোঁৱাই, খাৰা হৈ আছে কিয়? বহা আকৌ। হেৰা, এই জোঁৱাইক বহিব দিয়াচোন। অ' দেউতা, আমি বহিব অহা নাই দিয়ক, আপোনাক হস্পিটাললৈ নিবহে আহিছোঁ। দেউতা, আমি গাড়ী লগতে লৈয়ে আহিছোঁ। জোঁৱাই, বৰ ভাল কাম কৰিলা দেই কিন্তু। মা, আমি আকৌ ঘৰলৈ উভতি যাব লাগিব নহয়। দেউতাক সোনকালে হস্পিটালৰ পৰা লৈ আহোঁগৈ। হেৰা, এতিয়া ৰখি চাই থাকিব নালাগে। ব'লা, দেউতাক লোৱা। জোঁৱাই, ব'লা ব'লা, দেউতাক বাৰু মই লৈ যাম। হ'ব মা, লৈ আহা দেউতাক। ঐ পেট পোহা, ভদাই হেনো অৱস্থাটো ইমান ঠিক নহয়। তই শুনিছনে নাই বাৰু? হয় নেকি? কি হৈছেনো তাৰ? মই বিশেষকৈ ইমান গম নাপাওঁ। সি বোলে এতিয়া হস্পিটালত ভৰ্তি হৈ আছে। কেছটো দেখোন ডাঙৰেই। তাকে এপাক ওলাবিচোন, হস্পিটালৰ পৰাই খবৰটো লৈ আহিমগৈ। হ'ব দে, ওলাবি। পিছে সিহঁতৰ যি জোঁৱাইহঁত আহিছে নাই? এই তাৰ সৰুজনী ছোৱালী আৰু জোঁৱাইক আহিছে বুলি শুনিছোঁ। ডাঙৰজনী বোলে নাহে। এইটো কেনেকৈ হ'ল? ভদাই দেখোন আকৌ ডাঙৰজনীকহে বেছি মৰম কৰে। সৰুজনী দুখীয়া ঘৰলৈ বিয়া হ'ল কাৰণে দেখোন ছাতেই নখহে। তাকেহে, এতিয়া সৰুজনী নহ'লেই নহয়। ডাঙৰজনীয়ে লাট মাৰিলে। হ'ব দে বাৰু, ওলাবিচোন এপাক খবৰটো লৈ আহিমগৈ। ওলাবি। A few moments later. ছাৰ, মানুহজনৰ এতিয়া দেহাটো কেনেকুৱা? বাইদেউ, আপোনাৰ পৰিয়ালৰ আৰু কোনোবা আছেনে? কোনোবা আছে যদি সোনকালেই মাতি দিয়ক। এখেতৰ পৰিস্থিতিটো ইমান ভাল নহয়। কোন টাইমত কি হয় ভগৱানেহে জানিব। ছাৰ, তেনেকে নক'ব। হেৰা, তুমি কান্দি আছা কিয়? মই নাই কান্দা নহয়। মই আকৌ কান্দি থকা নিচিনাহে পালোঁ। হেৰা, আমাৰ ছোৱালীজনী আৰু জোঁৱাই ক'লৈ গ'ল? মাতাচোন মোৰ ওচৰলৈ। সিহঁত বাহিৰতেই আছে, আপুনি শুই থাককচোন।
আহিব সিহঁত ভিতৰলৈ। ঐ ছোৱালী, দেউতাই তহঁতক বিচাৰি ফুৰিছে। এই আহিল আপোনাৰ ছোৱালী আৰু জোঁৱাই। চাওঁ মাজনী, ওচৰলৈ আহাচোন। অ দেউতা, আমাক মাতিছিলা বোলে? অ' মাজনী, জোঁৱাই, মোৰ ছোৱালীজনীক কিন্তু সুখত ৰাখিবা দেই সদায়। অঁ হ'ব দেউতা, আপুনি চিন্তাই কৰিব নালাগে। মাজনী, এইখিনি কাগজ তুমি লোৱাচোন। অ দেউতা, এইখিনি কিহৰ কাগজ উলিয়ালা তুমি? এইখিনি আমাৰ মাটি বাৰীৰ কাগজ। এইখিনি সম্পত্তি আজিৰ পৰা তোমাৰ হ'ল। অ দেউতা, গোটেই কাগজখিনি মোৰ হাতত দি দিলা যে। বায়েতো মোৰ লগত কাজিয়া লাগিব। এনেও বায়ে মোক বেয়াই পায়। নালাগে ছোৱালী, তই বাৰ কথা শুনিব নালাগে। ইয়াৰ কাগজ আমি নিজে জানি শুনি তোৰ হাতত দিছোঁ। আমাৰ এই সম্পত্তিখিনিত বাৰৰ কোনো অধিকাৰ নাই। মাজনী, এইখিনি সম্পত্তি আজিৰ পৰা তোমাৰ। ভদাই, তই ঠিকে আছনে? মোচাই, নাই ঠিকে, ভাল সময়তে আহি পালি দে। মোৰ সময় হৈ গ'ল নহয়, মই যাওঁ এতিয়া। হেৰি, আপুনি কলৈ যায়? দেউতা, আপুনি কলৈ যাবলৈ হ'ল আকৌ? শুই থাককচোন অকণ। দেউতা শুৱক, আৰাম কৰক অকণ। আপোনালোক চব এই ৰুমটোৰ পৰা ওলাই যাওকচোন, তেখেতক অকণ শান্তিয়ে শুবলৈ দিয়ক। নালাগে, হ'ব দিয়া। দেউতা, তুমি মাত নিদিয়া হ'লা কিয়? হেৰি, উঠকচোন উঠক, মই আপোনালৈ খাবলৈ কিবা এটা লৈ আহোঁ, উঠকচোন। দেউতা ছাৰ, এখেতৰ মাত নাইকিয়া হ'ল কিয়? আই এম চৰি, তেখেত আৰু এই পৃথিৱীত নাই। দেউতা, হেৰি, এতিয়া মোৰ কি হ'ব? মই কাৰ লগত থাকিম? উঠকচোন উঠক আপুনি। মোচাই, আমিও একেবাৰে অন্তিম সময়তহে পালোহি। ভালকৈ মাত এষাৰো দিব নোৱাৰিলোঁ। হয় দে পেট পোহা। A few moments later. হেৰা, শুনিছানে? এপাক আমাৰ ঘৰৰ পৰাও আহিব লাগিছিল নহয়। তাকে ময়ো এপাক ভাবিছিলোঁ। তোমাক কম বুলিয়ে পাহৰিয়ে আছোঁ। ওলাবা এপাক, ঘৰৰ পৰাই আহিমগৈ। হ'ব ওলাবা। বা, আহিলা? কিয়, মই অহাৰ কাৰণে বেয়া পাইছ নেকি তই? নাই পোৱা, কিয় বেয়া পাম? ইমান দিনৰ মূৰত আহিছে দেখি ভালে লাগিছে। আৰু তহঁত যে ইয়াতে থাকিব ল'লি কি কাৰণত? কিয়, লাজ নাইকিয়া নেকি? নিজৰ ঘৰ নাই জানো তহঁতৰ? কিয় বা, আমি ইয়াত থাকো নাথাকো আমাৰ কথাহে। তোমাৰনো কি হ'ল ইয়াত ক'বলৈ? দেউতা যোৱাৰ পিছৰ পৰা তহঁতে এইখন ঘৰ নিজৰ বুলি ভাবি ল'লি নেকি? আকৌ দেউতাইতো মাটি সম্পত্তি ঘৰ দুৱাৰ চবটো মোৰ নামত লিখি থৈ গৈছে। হয়, আৰু মোৰ ভাগটো ক'লৈ গ'ল? মই সেইবিলাক জানিবলৈ নাই। মোৰ নামত চব লিখি থৈ গ'ল, মুঠতে মোৰেই এতিয়া। মা ক'লৈ গ'ল? মা ওলাই আহাচোন। কোন আহিছ ছোৱালী? গৈছো ৰ। ছোৱালী, তই এইখন ঘৰত কি কৰিবলৈ আহিছ? কিয় মা, অহাৰ কাৰণে তুমি বেয়া পাইছা নেকি? বেয়া পোৱা নাই, এতিয়াই ওলাই যায় এইখন ঘৰৰ পৰা। কিয় ওলাই যাম? এইখন ঘৰত মোৰো অধিকাৰ আছে। একো অধিকাৰ নাই তোৰ। দেউতাই ঢুকাল, ইমান দিনৰ পৰা খবৰ খাতি নাই, এপাকটো চাবলৈও নাহিলি। দেউতাই ঢুকাওঁতেও নাহিলি। এতিয়া কি কৰিবলৈ আহিছ? মাটি সম্পত্তি ভাগ ল'বলৈ? নিদো, দেউতাই থাকোঁতে ইহঁতৰ নামত চব লিখি থৈ গ'ল। হয় নেকি? ঠিক আছে তেনেহ'লে, কেনেকেনো তোমালোকে মোক নিদিয়া ময়ো চাই ল'ম। হেৰা, ব'লাচোন, মোক থানালৈ লৈ যোৱা তুমি। ইহঁতেনো মোক সম্পত্তি কেনেকে নিদিয়া ময়ো চাম। ব'লা আহা মোৰ লগত। এই সম্পত্তি ভাগ মই লৈ আহিম। যা, এইখন কেনেকুৱা আইন ওলাই ময়ো চাম। হ'ব, মই চাই ল'ম বাৰু। বন্ধুসকল, এই কাহিনীটো চাই কেনেকুৱা পালে আমাক কমেণ্ট বক্সত জনাব। আৰু ভিডিঅ'টোত লাইক এটা কৰি ছাবস্ক্ৰাইবটো কৰি দিব। আৰু বন্ধুসকল, এই কাহিনীটোৰ ছেকেণ্ড পাৰ্ট লাগে যদি কমেণ্ট কৰিব নেক্সট পাৰ্ট বুলি।